নমস্কাৰ, মই যদি আপোনালোক সকলোকে মোৰ চেনেল মাই লাইফ ডব্লিউলৈ বহুত বেছি স্বাগতম জনাইছোঁ। আজি মোৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ আমাৰ অসুৰ পোৱালি দুটাৰ লগত। বিশেষকৈ মোৰ ল'ৰা বেছি বদমাছ, তাইক বৰতে লগাই থাকে আৰু তাই কান্দি দিয়ে। এই দেখিছেনে, ইমান লগাইছে, মই ভিডিঅ' কৰি হাঁহি আছোঁ। ভণ্টি যাবগৈ, মাজু ভণ্টি। চ' আমি তিনিজনীয়ে মিলি এটা পিজ্জা পাৰ্টি কৰিছোঁ। এয়াই আৰু আমাৰ সৰু সুৰা পাৰ্টি। ভণ্টি যাবৰ কাৰণে বৰ বেয়া লাগি আছে। আৰু ভণ্টি যোৱা দিনাখন ভণ্টি যোৱা দিনাখন দুয়োটাই আমাৰ ভিডিঅ' কল কৰি ইমান কান্দিছে, সিহঁতক দেখি বৰ দুখ লাগিছে। চাওকচোন। ভণ্টি যোৱাৰ নেক্সট ডে আমি গণেশ মন্দিৰত গৈছিলোঁ গণেশ পূজাৰ কাৰণে। আৰু সেইদিনাখনেই ল'ৰাৰ এটা সকাম পাতিছিলোঁ ঘৰতে। আমি ৰাতিপুৱা গণেশ মন্দিৰত গ'লোঁ, আহি আমি ল'ৰাৰ সকামটো কৰিছোঁ। অন্য একো ইমান সকাম নহয়, মানে তথাপি মায়ে মনতে ভাবি থৈছিলে ল'ৰাৰ কাৰণে। আপোনালোকে হয়তো কিছুমানে জানিছে চাগে দেখি যে এইটো কি সকাম হয়। ল'ৰাৰ কিবা অকণ ওলাইছিলে, তেতিয়া গাত দেখা দিছিলে। গতিকে আমি এইটো সকাম বুলি কওঁ, পিঠাগুড়ি দিয়া বুলি কয়। সেইটোকে আমি সৰুকৈ পাতিছিলোঁ। মানুহ দেখি কি কৰো কি নকৰে ডেকা গাভৰুবিলাক দেখি কবই নোৱাৰে। কি জানে থাক না কি কৰি হেমন্তক ভেন্টিলেশ্যনত থৈছে, বেছি হৈছে। ডাক্তৰে কৈছে নাংগে ই যাবগৈ আজি ন? যাবগৈ। দেউতাকে নিব আহিব। খোৱা চোৱা চবকে দিছে চোৱা। খোৱা, খাব, খোৱা, অকণমান খোৱাচোন, অকণমান খোৱা। টেষ্টি খাই দিয়া। কিমান টেষ্টি চোৱাচোন। এইখিনি খাইছা, টেষ্টি হয়নে? টেষ্টি হয়নে? বিৰাট বেয়া পাওঁ নহয় চাহত দিলে যে সৰখিনি। কিয় নাখায়? এয়া আমাৰ প্ৰায় সকাম শেষ হৈছে আৰু 12টাৰ আগত শেষ কৰিব লাগে বোলে, সেইটো কাৰণে শেষে আৰু আজি আমাৰ বৰতাৰ ছোৱালী ভণ্টিয়ে মোক ভাত খুৱাব আহিছিলে। আমি গোটেইকেইজনী মিলি একেলগে খালোঁ আৰু সেইকণেই ফূৰ্তি, বিশেষ একো নাই। সৰু সুৰা পাৰ্টি আমাৰ মাজত। যিহেতুকে মাজু ভণ্টি গ'ল, তাই, মই, সৰু ভণ্টি, মা দেউতা এনেকৈ মিলি খালোঁ আৰু। পিংকি এয়া আজি ভাত খাবি। আজি মই ৰিংকি বাক ভাত খাবলৈ আহিছোঁ। গুড মৰ্ণিং। আজি হৈছে নেক্সট ডে'। আজি আমি এটা বহুত ধুনীয়া জেগাত গৈ আছোঁ। সেয়া হৈছে মহাভৈৰৱ মন্দিৰত। আপোনালোকে সকলোৱে জানে চাগে। ভণ্টিয়ে কিবা এটা মনতে ভাবি থৈছিলে, তাকে আমি আগবঢ়াবলৈ গৈছিলোঁ মন্দিৰলৈ।
চাওকচোন ইমান ধুনীয়া পৰিৱেশ, মনটোৱে বহুত শান্তি লাগি যায়, শুদ্ধ লাগে। আপোনালোকে এবাৰ আহি চাব তেজপুৰৰ মহাভৈৰৱ মন্দিৰত, মোৰ বহুত বেছি ভাল লগা জেগা এইখন, গতিকে আপোনালোকে এবাৰ আহি চাবচোন। ধুনীয়া হ'ব ৰ মোক যাব লাগিব, মই ইয়াতে ৰখি থাকিম। এয়া আমি দুজনী ঘৰলৈ বুলি উভতিলোঁ, ভগৱানক সেৱা জনাই। মোৰ ল'ৰাই দেখিছেনে নিজে ডালিম খাই আছে। সেইদিনাখন ইমান অকণমান আছিলে আৰু এতিয়া নিজে এটা বস্তু খাব পৰা হৈছে, গতিকে মোৰ দেখি খুব ভাল লাগিছে। সেইকাৰণে মই এখন ভিডিঅ' কৰি থৈছোঁ, আপোনালোককো দেখুৱালোঁ। কিবা এটা ভাল লাগে নহয় জানো, ইমান ল'ৰা ছোৱালীবোৰ ইমান পটককৈ ডাঙৰ হৈ যায়, তাকে মোৰ চাই ভাল লাগিছে, গতিকে এইখিনি মই ভিডিঅ' কৰিলোঁ। ঠিক আছে, যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু নেক্সট আৰু এটা ভিডিঅ' বহুত সোনকালে লৈ আহিম, আপোনালোকে চাই থাকিব। ধন্যবাদ। किसी आदमी की बीवी अपने पड़ोसी के साथ भाग और किसी भिखारी को 10 करोड़ की लॉटरी लग जाए, दोनों सदमे अलग हैं, दोनों एक ही लगने से कैसे हार सकते हैं? सर, आनंद के बारे में क्या समझ पाइए? कितना दर्दनाक केस है मेरी तो आँख बनाई नहीं सकती। খাইছা? या तो Good boy. या